खुलुमबाय बे समाव नोंथांमोननि सेराव लानानै फैदों मोनसे खौरां द'जौ 47 नं अन्थाइबारि गुदि फरायसालियाव गुणोत्सव फालिदों नैथि खोलोब गुणोत्सव फोरबोखौ आसामनि गुबुन गुबुन जिल्लायाव फालिनायजों लोगोसे दिनै गसाइगाव महकुमानि सिङाव थानाय 1 नं साबकाटा गामिनि 247 नं गुदि फरायसालियावबो गुणोत्सव फोरबो फालिनायजों लोगोसे गावारि आनजाद लानाय जादों क'क्राझार सीआईटिनि लेङाइ बिबुंगोरा डक्टर बिहुं ब्रह्म बिथाङा आसाम सोरखारनि बिथोन बायदि फैनानै गथ'फोरखौ आनजाद नायफैयो आरो खौरांगिरिनि सिगाङाव एरैबायदि फोरमायो प्रथमत मैं मोर परिचय दिम मैं बिहुं ब्रह्म मैं सीआईटी क'क्राझारर एसिस्टेंट प्रफेसर मैं आज बहुते आनंदित जे गुणोत्सवर आज द्वितीय दिन और मैं ये गसाइगाँव अंचलर साबकटा 641 LP स्कूलत मैं आसो आज बहुत भितरुआ जगह वेरी माने इमान बेकवार्डो कब नोवारि आजिकाली रास्ता घाट भाले आछे स्कूलो यथेष्ट भाल इयात अসমীয়া মিডিয়াম আৰু বড়ো মিডিয়াম আছে ইয়াত মই দেখা পালোঁ বড়ো কমিউনিটিৰ ষ্টুডেণ্টছ আছে বহুত আৰু আমাৰ সাঁওতালি কমিউনিটিৰ আছে আৰু আমাৰ মুছলিম কমিউনিটিৰ আছে চ' বহুতেই ভাল এটা পৰিৱেশ এটা দেখা পালোঁ যে ইয়াত অসমীয়া মিডিয়ামৰ মই যিটো কোৱালিটি ইয়াত অলপ ইম্প্ৰুভমেণ্ট লাগে বুলি মই অনুভৱ কৰিছোঁ কাৰণটো হ'ল তেওঁলোকৰ যেটো মাতৃভাষা এটো মুছলিম কমিউনিটিটো হ'ল তেওঁলোকৰ বেংগলী আৰু এটা হ'ল সাঁওতালি সো মোস্ট প্ৰবাবলি দ্যাট মে বি ওৱান অফ দ্য ৰিজনছ যে তেওঁলোকে অসমীয়া যেটো পঢ়িব লাগে এটো ভালকে মই ইমান স্যাটিসফেকশন হোৱা নাই এটো কোৱালিটি ইম্প্ৰুভ কৰিব পাৰি এটা মই বড়ো মিডিয়ামৰ এটো চালো দে আৰ মাচ বেটাৰ মই দেখা পালো আৰু দ্যাট ক্যান বি এটো হ'ব পাৰে যে তেওঁলোকৰ ফ্যামিলি ব্যাকগ্ৰাউণ্ড এইবোৰ মেটাৰ হ'ব পাৰে মই যেটো ভাবিলোঁ সো ঘৰৰ যেটো গাইডেন্স সেইবোৰ বস্তু মেটাৰ কৰিব পাৰে সো মই এটো বড়ো মিডিয়ামৰ অলপ আগত কৰিলোঁ হয় ছাত্ৰ ছাত্ৰীসকলৰ কি বেনিফিট হ'ব বুলি বহুত বেনিফিট হ'ব চাওক মই আজি আহিছোঁ কোকৰাঝাৰৰ পৰা এটা ভিতৰুৱা অঞ্চলত তেওঁলোকৰ ধৰক টিচাৰবিলাকে শিকাই আছে কি শিকাই আছে কোনেও নেজানে নট ইভেন দেয়াৰ পেৰেণ্টছ বহুত পেৰেণ্টছবিলাকেও নেজানে কি পঢ়াই আছে কিন্তু আজি মই বাহিৰৰ পৰা আহিলোঁ এতিয়া দেখা পালোঁ মই বহুত মেনেজমেণ্ট কমিটিৰ মানুহ আছে পেৰেণ্টছ আছে ষ্টুডেণ্টছ আছে টিচাৰ্ছ আৰ ছ' মাছ এক্সাইটেড ষ্টুডেণ্টছবিলাক ছ' এক্সাইটেড চ' সেই এক্সাইটমেণ্টটো দেখি পেলাই মই ভাবিলোঁ যে এই গুণোৎসৱ মানে বছৰত এবাৰ নহয় এভৰি মান্থ হ'ব লাগে মোৰ মতে আৰু এইটো এনেকুৱা যে অকল এক্সটাৰ্নেল ইভেলুৱেটৰ ফ্ৰম ক'ৰবা CIT ইউনিভাৰ্চিটিৰ নহয় আপোনালোকৰ ওচৰত কোনোবা যদি চাকৰি কৰা জানা মানুহ এই অন্ধাইবাৰী অঞ্চলত যদি আছে তেওঁলোকে ভলাণ্টাৰীলি আহি পেলাই এনেকুৱা কামটো কৰিব পাৰি বুলি মই অনুভৱ কৰোঁ